কল্পনা কৰক ৰাতি হঠাতে NSPCয়ে বহুত পানী এৰি দিছে। লগে লগে এই খবৰটো হোৱাটছআপ, ফেচবুক, ইউটিউবত বিয়পি পৰিছে। মানুহে ভাবিছে ডেম ভাঙিব নেকি আৰু পানী আহিব নেকি। এই খবৰবোৰ শুনি বহু মানুহে ভয় খাইছে। কিন্তু আচল সত্যটো কি? আহক এই ভিডিঅ'টোত সহজভাৱে বুজি লওঁ। এই সন্দেহ দূৰ কৰিবলৈ অসমৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই নিজে NSPC জলবিদ্যুৎ প্ৰকল্পলৈ যায় আৰু তেওঁ কেৱল বাহিৰৰ পৰা চাই উভতি নাহে। তেওঁ কণ্ট্ৰল ৰুম, স্পিলৱে গেট, জলাশয়ৰ পানীৰ স্তৰ আৰু বিশেষজ্ঞসকলৰ লগত কথা পাতি নিজে পৰীক্ষা কৰি আহে। এতিয়া এটা সৰু উদাহৰণেৰে বুজি লওঁ। ধৰি লওক আপোনাৰ ঘৰত এটা পানীৰ টেংকি আছে আৰু বহুত বেছি বৰষুণ হোৱাৰ ফলত সেই পানীৰ টেংকিটো ভৰি গৈছে। আপুনি যদি এতিয়া এই টেংকিটোৰ পৰা পানী অলপ অলপকৈ উলিয়াই নিদিয়ে তেনেহ'লে পানীৰ চাপ বেছি হৈ যাব। কিন্তু একেবাৰে যদি পানীখিনি উলিয়াই দিয়ে তেনেহ'লে তলৰ ঠাইখিনি পানীৰে ডুবি যাব। তেনেহ'লে ইয়াৰ উপায়টো কি হ'ব? পানীখিনি অলপ অলপকৈ নিয়ন্ত্ৰণ কৰি পানীখিনি এৰি দিয়া। NSPCয়েও ঠিক সেই কামটোৱেই কৰে। মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ মতে এতিয়া পাহাৰত একেৰাহে বৰষুণ হোৱাৰ ফলত জলাশয়লৈ পানী বেছি আহিছে আৰু সেইবাবে ডেম সুৰক্ষাৰ বাবে ডেমৰ নীতি নিয়ম মানি পানী অলপ অলপকৈ এৰি দিয়া হৈছে। ইয়াৰ অৰ্থ এইটো নহয় যে ডেম ভাঙি গৈছে। বৰঞ্চ এই ব্যৱস্থাই ডেমক সুৰক্ষিত ৰখাত সহায় কৰে। ৰণোজ পেগুৱে কয় যে এই ডেমটোৰ ওপৰত 24 ঘণ্টাই বিশেষজ্ঞসকলে পৰ্যবেক্ষণ কৰি আছে। পানীৰ স্তৰ, গেটৰ অৱস্থা আৰু সকলো সুৰক্ষা ব্যৱস্থা বিশেষজ্ঞসকলে পৰীক্ষা কৰি আছে। অৰ্থাৎ হঠাতে সকলো সিদ্ধান্ত লোৱা নহয়। আৰু এটা বিষয়ক লৈ ছ'চিয়েল মিডিয়াত বহুত আলোচনা চলি আছে। বহুতে কৈছে যে এই ডেমটোৰ ওচৰত বহুত কাঠ, খৰি, গছৰ ডাল আৱৰ্জনাৰে ভৰি আছে। কিন্তু ৰণোজ পেগুৱে জনায় যে বৰ্তমানলৈকে প্ৰায় 5 মিটাৰ মানলৈকেহে এই আৱৰ্জনা কাঠবোৰ আছে আৰু ইতিমধ্যে বন বিভাগক এইবোৰ পৰিষ্কাৰ কৰাৰ দায়িত্ব দিয়া হৈছে। আৰু অৰ্থাৎ এই বিষয়টো চৰকাৰৰ নজৰত আছে আৰু পৰিষ্কাৰৰ কামো চলি আছে। এতিয়া বহুতে সোধে যদি নিয়ন্ত্ৰণ কৰি পানী এৰি থকা হৈছে তেনেহ'লে বানপানী কিয় হয়? ইয়াৰ উত্তৰটো সহজ। যদি একেৰাহে বহুত বেছি বৰষুণ হয় নদীসমূহে ইয়াৰ পানী একেবাৰতে কণ্ট্ৰল কৰি লৈ যাব নোৱাৰে। গতিকে নদীসমূহৰ পানীসমূহ উপচি পৰি কাষৰ অঞ্চলবোৰ প্লাবিত হয়। অৰ্থাৎ ডেমৰ পানীয়ে যে বানপানীৰ একমাত্ৰ কাৰণ ই নহ'ব পাৰে। অতিমাত্ৰা বৰষুণো ইয়াৰ এটা কাৰণ হ'ব পাৰে। সেয়েহে এতিয়ালৈকে পোৱা তথ্য অনুসৰি NSPCৰ ডেম সুৰক্ষিত আছে আৰু তাত থকা আৱৰ্জনাবোৰকো বন বিভাগক পৰিষ্কাৰ কৰিবলৈ দায়িত্ব দিয়া হৈছে। কিন্তু বানপানীৰ সময়ত এই পৰিস্থিতি সলনি হ'ব পাৰে। সেয়েহে ছ'চিয়েল মিডিয়াৰ কিছুমান মিছা তথ্যক বিশ্বাস নকৰি চৰকাৰী ঘোষণা আৰু স্থানীয় প্ৰশাসনৰ নিৰ্দেশনা মানি চলাটো প্ৰয়োজন। আপোনালোকৰ অঞ্চলত বৰ্তমান বানৰ অৱস্থা কেনেকুৱা? কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো উপযোগী লাগিলে লাইক, শ্বেয়াৰ আৰু ফ'ল' বা ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।